Hello guys, welcome back to my YouTube channel. আৰু মই আজি আকৌ এবাৰ আহিলো আপোনালোকৰ ওচৰত মোৰ আনিতি ব্লগলৈ। বহুত দিন ধৰি মই ব্লগ দিব পৰা নাছিলো, অসুবিধা আছিল। আৰু ফাইনালি আজি মই ওলালো আৰু আজি মই লগৰ এজনীৰ ঘৰত আহিছিলো সানুতাত। আৰু আহিয়ে মোক আধা ৰাস্তাত নিব আহি তাইৰ কি অৱস্থা হ'ল চাওক। হাই হাই কিয় হুৱা, চেন্ডেল চিঙি চাওক অৱস্থা নাই। তো মাৰ খালো, হাত চাত ৰঙা হৈ গ'ল, পৰিলো, এইফালে অলপ দুখ পালো। এইটো কোন হয়? হেল্ল' বুলি কৈ দি। ভগৱান চ' দেখিলে এতিয়া আৰু আগলৈ দেখাই গৈছোঁ। চ' গাইজ এতিয়া পূৰা ৰিল চিল বনোৱা হৈ গ'ল আৰু এতিয়া ঘৰত গৈ আছোঁ। মানে মোৰ ঘৰত নহয়, মানে লগৰজনীৰ ঘৰত। দেখিছেনে গৰম ইমান, তথাপিও বনাবলগীয়া হৈছে। আৰু চাই যাওক, দেখাই আছোঁ আগৰখিনি। গৈ আছোঁ, মানে দৰা এজন আছে, লগত কইনা এজন আছে, পূৰা ঢাকি লৈছে। ফাইনেলি গৰমত খোজকাঢ়ি আহি কিনি ভাগৰত আহি পাই গ'লোঁ লগৰজনীৰ ঘৰত। ভিডিঅ' বনোৱা হৈ গ'ল আৰু ঘূৰিও আহিলোঁ আৰু এতিয়া পূৰা ঘৰ যাবলৈ ওলাই গ'লোঁ। চাওক চাইকেলত থ'ব গৈ আছে। মানে মই এতিয়া মানে অকলে যাব নোৱাৰোঁ যে। জাগা চাগা চিনি নাপাওঁ ভালকৈ। ঘৰলৈকে থ'ব যাবি ন? অঁ মই অকলে, ইহঁত দুটা আছে, কিন্তু মই অকলে কেনেকুৱা যাম ন? থ'ব যাবতো লাগিব না, থ'ব যাবি। তো গাইজ আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। চ' আজিলৈ ইমানে, বাই বাই দিদি।